বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্থাপন কৰিলে অযোধ্যাত ৰাম মন্দিৰ। কামাখ্যাৰ মাটিপানীৰে ৰাম মন্দিৰৰ ভূমিপূজন। সূত্ৰমতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুৱা 11 বজাত অযোধ্যাত উপস্থিত হয় আৰু লগতে ভূমিপূজনৰ কাম ৩-৪ ঘণ্টা পৰ্যন্ত চলি থাকিল। এই ভূমিপূজনৰ বাবে কাশীৰ পৰা বিশিষ্ট পুৰোহিতসকলক আমন্ত্ৰণ কৰি অনা হৈছিল। ৰাম মন্দিৰৰ কমিটিৰ বৈঠকত নিৰ্ধাৰিত হয় যে ৰাম মন্দিৰৰ উচ্চতা প্ৰথমে 128 ফুট আছিল যদিও বৃদ্ধি কৰি 161 ফুট কৰা হয়। ইয়াৰ উপৰিও গৰ্ভগৃহৰ আশে-পাশে 3টা স্থানত 5টা গম্বুজ নিৰ্মাণ কৰা হ'ব। 2023 চনত অযোধ্যাৰ ৰাম মন্দিৰ ভক্তসকলৰ কাৰণে খুলি দিয়া হ'ব বুলি কমিটিৰ ফালৰ পৰা জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নেটৱৰ্ক 24 আছাম।